নমস্কাৰ স্বাগতম জনাইছো মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ সো আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে চাগে মই ভিডিঅ'টো কিহৰ কাৰণে বনাইছো হয় আপোনালোকে সকলোৱে জানে যোনে এপিএসসি এক্সাম দিব যে ইতিমধ্যে আমাৰ এক্সামৰ নটিফিকেশনখন ওলাইছে যদিও এতিয়ালৈকে ডেটটো দিয়া নাই মোষ্ট প্ৰবেবলি আগষ্টৰ সেকেন্ড উইকৰ পৰা ষ্টাৰ্ট হ'ব বুলি পেলাই কৈছে সো যিসকল এস্পায়াৰেন্টে নিজৰ প্ৰিপাৰেচনছ কৰি আছে সেই সকলৰ কাৰণে মই এটা সৰু ভিডিঅ' লৈ আহিছো যেহেতুকে ময়ো এপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰি আছো কিন্তু এইকেইদিন মই বৰ বেছিকৈ পঢ়িবলৈ পৰা নাই কাৰণ মোৰ ডিউটো অকণমান বিষ হৈ আছে টনচিলৰ অকণমান প্ৰব্লেম হৈ আছে তাৰ কাৰণে মই বহুত বেছি সময় পঢ়া নাই তথাপিও মই একচুৱেলি বুক দুখনৰ ৰিভিউ লৈ আহিছো ইতিমধ্যে থাম্বনেইলত দেখি আপোনালোকে গম পাইছে যে কোন দুখন কিতাপ হয় প্ৰথমখন কিতাপ আছে মোৰ এখন আছে মোৰ ওচৰত আসাম ইয়েৰ বুক এখন আপোনালোকে কেমেৰাত চাগে উল্টাকে দেখিব আখৰকেইটা আসাম ইয়েৰ বুক আৰু এখন আছে এখন আসাম ইয়েৰ বুক 2021 এই দুখন দুইখন কিতাপে দুজন বেলেগ ৰাইটাৰৰ এখন হৈছে আপোনাৰ স্পেক্ট্ৰাম সিৰিজৰ এখন আপোনাৰ স্পেক্ট্ৰামে পাব্লিছ কৰিছে আৰু এখন যোনখন মোৰ ঠাত আছে এখন হৈছে আপোনাৰ সাকিৰ আলমৰ সো এনেকুৱা নিচিনা এখনে শান্তনু কৌশিক বৰুৱাৰ এখন কিতাপ পোৱা যায় সো মই মুটাত শান্তনু কৌশিক বৰুৱাৰ কিতাপখন নাই মই এখনে পঢ়িছিলো ফাৰ্স্ট তাৰ পাছতে মই এখন মাৰ্কেটৰ পৰা এখন আনিছিলো সো মই এই দুখন কিতাপৰ এটা ৰিভিউ দিব বিচাৰিম সৰুকে এইখন যোনখন কিতাপ এই কিতাপখন খুব ধুনীয়া পঢ়িবৰ কাৰণে কিন্তু ইয়াত বস্তুবিলাক বেছি ডিটেইলিঙত আছে আৰু ইয়াত এক্সাম ৰিলেটিভে আছে বহুতবিলাক বস্তু কিন্তু মানে আপোনাৰ বহুত ব্ৰডলি আছে আমাক ইমান ব্ৰডলি নালাগে আৰু কিছুমান মানে আপোনাৰ ইয়াত যোনখিনি আমাক এক্সামৰ কাৰণে নালাগিব এক্সাম পাৰপছৰ কাৰণে নালাগিব সো তেনেকুৱা নিচিনা টপিকছ বিলাক সোমাই আছে সো এইখনতকৈ মই বেছি প্ৰিফাৰ কৰিম আপোনালোকে এইখন পঢ়ক স্পেক্ট্ৰাম পাব্লিকেশ্যন এইখন খুব ধুনীয়া এক্সাম ৰিলেটিভ পইণ্টৰ ফালৰ পৰা আছে আৰু ইয়াত আপোনাৰ টপিকছ বিলাক খুব ধুনীয়াকৈ ইয়াত এইখনত এনালাইচিছ কৰা হৈ আছে ইয়াত আপোনালোকে দেখিবলৈ পাব ইয়াত এনালাইচিছ খুব ধুনীয়াকৈ আছে মই কিছু টপিক পঢ়িছো ইয়াৰ পৰা আৰু ইয়াতে আপোনালোকে এটা প্লাছ পইণ্ট এখন কিনিলে আপোনালোকে এটা প্লাছ পইণ্ট পাব সেই প্লাছ পইণ্টটো হৈছে ইয়াত আপোনালোকে এমচিকিউজ বহুত পাব প্ৰত্যেকটো চেপ্টাৰৰ পিছতে আপোনালোকে এটা এমচিকিউজ পাব কমেও 100 to 150 টা এমচিকিউজ থাকে প্ৰত্যেকটো চেপ্টাৰৰ পিছতে কিন্তু এইখনত আপোনালোকে পঢ়িলে এইখন যদি আপোনালোকে পঢ়ি ল'ব পাৰে মই বেয়া বুলি নকওঁ এইখনো ভালে কিতাপ কিন্তু এইখন আপোনালোকে এমচিকিউজ নাপায় আৰু এইখন আপোনালোকে বহুত বিচাৰি পঢ়িব লাগে টপিকছ বিলাকৰ কিন্তু নৰ্থ ইষ্টৰ কাৰণে যদি পঢ়িবলৈ বিচাৰে তেতিয়া নৰ্থ ইষ্টৰ কথাখিনি ইয়াত বহুত ধুনীয়াকৈ আছে যদিও বহুত মানে এলাবৰেটলি নাই ব্ৰডলি নাই ৱাইডাৰ ৰেঞ্জত নাই কিন্তু তথাপিও সংক্ষিপ্ত আকাৰত বহুত মানে ভালকৈ আছে নৰ্থ ইষ্টৰ কাৰণে আপোনালোকে এইখন ল'ব পাৰে বা শান্তনু কৌশিক বৰুৱাখন ল'ব পাৰে সেইখনো ভাল কিন্তু আপোনালোকে যদি অকল এক্সাম পাৰপছৰ কাৰণে পঢ়িব বিচাৰে অকল এপিএসসি বুলি নহয় যে বেলেগ কিছুমান এক্সাম পাৰপছৰ কাৰণে যদি পঢ়িবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে এইখন ল'ব পাৰে কি বুলি কয় স্পেক্ট্ৰামৰ এখন পাব্লিকেশ্যনৰ হয় স্পেক্ট্ৰাম পাব্লিকেশ্যনৰ আপোনাৰ ডক্টৰ এডিটৰ্ছ আছে ডক্টৰ ৰোহিণী কুমাৰ বৰুৱা আৰু আছে বিশ্বজিৎ নাথ আপোনালোকে এইখন ল'ব পাৰে এইখনৰ দামটো মই কৈ দিছোঁ এইখনৰ দামটো হৈছে আপোনাৰ 375 আৰু এইখন মই কিনি আনিছিলোঁ আৰু এইখন মই অনলাইনত আনিছিলোঁ আৰু এইখনৰ প্ৰাইচটো হৈছে আপোনাৰ 400 সামথিং কিবা পৰে এনেকৈ প্ৰাইচটো মই এতিয়া এক্সেক্টলি বিচাৰি পোৱা নাই এখন 400 সামথিং কিবা এটা এনেকুৱা ল'ব গতিকে আপোনালোকে মই বেটাৰ আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে এইখনতকৈ এইখন কিনক আৰু শান্তনু কৌশিক বৰুৱাখন ল'ব পাৰে শান্তনু কৌশিক বৰুৱাখনো ভাল হয় সো মই পঢ়িছোঁ যদিও এইখনৰ পৰা বহুত বেছি পঢ়া নাই মই অকল নৰ্থ ইষ্টৰ কাৰণে চাইছোঁ কিন্তু এপিএসসি এক্সামৰ কাৰণে আপোনালোকে এইখন ল'ব পাৰে এইখন বেষ্ট আপোনালোকৰ নতুন কাৰেণ্ট আপডেটেড এফেয়াৰ্ছখিনি পাব যোনখিনি বস্তু আপডেট হৈ আছে সেই গোটেইখিনি টপিকছ আপোনালোকে ইয়াত পাব সো বাকী আৰু মই ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ সকলোকে পৰীক্ষাৰ শুভেচ্ছা জনাই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যদি আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ হয় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব থেংক ইউ